অকালতে জীৱননাথ সামৰিলে বলিউডৰ জনপ্ৰিয় অভিনেতা মুকুল দেৱে। মাত্ৰ ৫৪ বছৰ বয়সতে অভিনেতাগৰাকীৰ অকাল বিয়োগে সকলোকে মৰ্মাহত কৰিছে। সন অফ চৰ্দাৰৰ দৰে হিট ফিল্মত কাম কৰা মুকুল দেৱৰ স্বাস্থ্য বিগত বহুদিনৰে পৰা অৱনতি ঘটিছিল, যাৰ বাবে হস্পিটেলত ভৰ্তি হৈ আছিল অভিনেতাগৰাকী। আজি পুৱা অভিনেতাগৰাকীৰ মৃত্যু হয়। বলিউডৰ আহিবলগীয়া ছবি সন অফ চৰ্দাৰ 2 অভিনয় কৰিছিল মুকুল দেৱে। ১৯৯৬ চনত টেলিভিছন চিৰিয়েলৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল মুকুল দেৱে। মুমকিন নামৰ হিন্দী চিৰিয়েলখনৰ জৰিয়তে ৰূপালী পৰ্দাত ভুমুকি মাৰিছিল। ১৯৯৬ চনত দস্তক নামৰ হিন্দী চিনেমাৰ জৰিয়তে বলিউডত প্ৰৱেশ কৰিছিল মুকুল দেৱে। বহুকেইখন হিন্দী ছবিত তেওঁৰ ব্যতিক্ৰমী অভিনয়ে দৰ্শকৰ মাজত সুকীয়া আসন দখল কৰিছিল মুকুল দেৱে। নিউজ ডেস্ক ৰিপৰ্ট 360 ইনচাইড।